নমস্কাৰ প্ৰিয় দৰ্শক, মই হলো হিৰক এণ্ড ওয়েলকাম টু গ্ৰীণ ডায়েৰী। আজি আমি চিনাকি হ'বলৈ ওলাইছো 10 জোপা বিষাক্ত উদ্ভিদৰ সৈতে। আজিৰ এই উদ্ভিদসমূহৰ প্ৰথম উদ্ভিদবিধ হ'ল ধতুৰা। ধতুৰা গছৰ নামটো আপোনালোক আটায়ে কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় শুনিবলৈ পাইছে আৰু আপোনালোকৰ ভিতৰৰ সৰহ সংখ্যক লোকে ধতুৰা গছডালো খুব ভালদৰে চিনি পায়। ধতুৰাক ইংৰাজীত দতুৰা নামেৰে জনা যায় আৰু ইয়াৰ বৈজ্ঞানিক নামটো হ'ল দতুৰা মিটেল। আমাৰ আজিৰ তালিকাৰ দ্বিতীয়বিধ উদ্ভিদ দেখিবলৈ অলপ ধতুৰা ফুলৰ দৰে হয়। এই উদ্ভিদবিধৰ নাম হ'ল নিশিগন্ধা বা ৰাজঘণ্টা। ইংৰাজীত এই ফুলবিধক এঞ্জেলছ টিয়াৰ্ছ প্লান্ট নামেৰে জনা যায় আৰু নিশিগন্ধাৰ বৈজ্ঞানিক নামটো হ'ল ব্ৰাগমেনচিয়া সুৱাভিউলেন্স। আমাৰ আজিৰ তালিকাৰ তৃতীয়বিধ উদ্ভিদো আপোনালোক বহুতৰে চিনাকি। এই উদ্ভিদজোপাক স্থানীয়ভাৱে হিজল নাইবা হিদল নামেৰে জনা যায়। হিজলক ইংৰাজীত ফ্ৰেছ ৱাটাৰ মেংগ্ৰোভ নাইবা মেংগো পাইন নামেৰে জনা যায় আৰু হিজলৰ বৈজ্ঞানিক নামটো হ'ল বেৰিংটনিয়া একুটাংগুলা। আমাৰ আজিৰ তালিকাৰ চতুৰ্থবিধ উদ্ভিদৰ ফুলসমূহ দেখিবলৈ খুবেই ধুনীয়া আৰু এই ফুলবিধৰ নাম হ'ল ৰক্তকৰবী। ৰক্তকৰবীক ইংৰাজীত অলিয়েণ্ডাৰ নামেৰে জনা যায় আৰু ৰক্তকৰবীৰ বৈজ্ঞানিক নামটো হ'ল নেৰিয়াম অলিয়েণ্ডাৰ। আমাৰ আজিৰ তালিকাৰ পঞ্চমবিধ উদ্ভিদক চিনি নোপোৱা মানুহ কিজানি অসমত দ্বিতীয়জন নোলাব। এই উদ্ভিদবিধৰ নাম হ'ল চৰাত। আপোনালোক আটায়ে ভালদৰে চিনি পায়, কিন্তু আপোনালোকে ইয়াৰ বৈজ্ঞানিক নাম বা ইংৰাজী নামসমূহ জানেনে? চৰাতক ইংৰাজীত ষ্টিংগিং নেটেল নাইবা ফিভাৰ নেটেল নামেৰে জনা যায় আৰু চৰাতৰ বৈজ্ঞানিক নামটো হ'ল ডেনড্ৰকনাইট চিনুৱেটা। আমাৰ আজিৰ তালিকাৰ পৰৱৰ্তী উদ্ভিদবিধ দেখিবলৈ খুবেই ধুনীয়া নহয়নে বাৰু? আমি ইয়াক আমাৰ ফুলনি বাগিচাসমূহত লগাওঁ। এই উদ্ভিদবিধৰ কোনো নিৰ্দিষ্ট স্থানীয় নাম নাই। উদ্ভিদবিধক ইংৰাজীত ডামকেন নাইবা লেপাৰ্ড লিলি নামেৰে জনা যায় আৰু ডামকেনৰ বৈজ্ঞানিক নামটো হ'ল ডিফেনবেকিয়া স্পেচিছ। আমাৰ আজিৰ তালিকাৰ সপ্তমবিধ উদ্ভিদক স্থানীয়ভাৱে বনৰীয়া আলু নামেৰে জনা যায়। ইয়াৰ ইংৰাজী নামটো হ'ল ৱাইল্ড য়াম আৰু ইয়াৰ বৈজ্ঞানিক নামটো হ'ল ডায়স্কৰিয়া ড্ৰেগিয়ানা। আমাৰ আজিৰ তালিকাৰ অষ্টমবিধ উদ্ভিদক আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় দেখিবলৈ পাইছে। সচৰাচৰ এই উদ্ভিদবিধ পথৰ দাঁতিতে দেখিবলৈ পোৱা যায়। এই উদ্ভিদবিধৰ স্থানীয় নামটো হ'ল আকন। আকনক ইংৰাজীত ক্ৰাউন ফ্লাৱাৰ নাইবা জায়েণ্ট কেল'ট্ৰপ নামেৰে জনা যায় আৰু আকনৰ বৈজ্ঞানিক নামটো হ'ল কেল'ট্ৰপিছ জাইগেণ্টিয়া। আমাৰ আজিৰ তালিকাৰ নৱমবিধ উদ্ভিদক স্থানীয়ভাৱে কণীবিহ নাইবা জয়পাল নামেৰে জনা যায়। কণীবিহৰ ইংৰাজী নামটো হ'ল পাৰ্জিং ক্ৰ'টন আৰু কণীবিহৰ বৈজ্ঞানিক নামটো হ'ল ক্ৰ'টন টিগ্লিয়াম। এইবাৰ আমি আহিছোঁ আমাৰ আজিৰ তালিকাৰ অন্তিমবিধ উদ্ভিদৰ ওচৰলৈ। এই উদ্ভিদবিধক আপোনালোকে পথৰ দাঁতিত কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় দেখিবলৈ পাইছে। এই উদ্ভিদবিধক স্থানীয়ভাৱে গাজৰ ঘাঁহ নামেৰে জনা যায়। গাজৰ ঘাঁহক ইংৰাজীত কেৰট গ্ৰাছ নাইবা সান্তামেৰিয়া ফিভাৰ ফিউ নামেৰে জনা যায় আৰু গাজৰ ঘাঁহৰ যিটো বৈজ্ঞানিক নাম আছে সেইটো হ'ল পাৰ্থেনিয়াম হিষ্টেৰোফৰাছ। প্ৰিয় দৰ্শক, এইখিনিতে এটা বিশেষ ঘোষণা। আমি আজি আমাৰ এই তালিকাখনত আলোচনা কৰা উদ্ভিদসমূহৰ ভিতৰত কিছুমান উদ্ভিদৰ ঔষধি গুণাগুণো আছে। এতিয়া কথাটো হ'ল এই উদ্ভিদসমূহক যদি আমি প্ৰয়োজনীয় পৰিমাণত বা প্ৰয়োজনীয় অনুপাতত ব্যৱহাৰ নকৰোঁ তেনেহ'লে এই উদ্ভিদসমূহ আমাৰ শৰীৰৰ বাবে বিষাক্ত হৈ পৰে আৰু সেইকাৰণে মই এই উদ্ভিদসমূহক বিষাক্ত উদ্ভিদৰ তালিকাত সন্নিৱিষ্ট কৰিছোঁ। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু কথা জানিবলৈ সক্ষম হৈছে। পৰৱৰ্তী ভিডিঅ'টোত আমি আন 10 জোপা অন্য উদ্ভিদৰ সৈতে চিনাকি হ'ম। গতিকে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।